বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা এখন উল্লেখযোগ্য নটিচ পাব্লিছ হৈছিল আৰু তাত উল্লেখ আছিল যে যিসকল মহিলা প্ৰাৰ্থী আছে ADRE গ্ৰেড 3 গ্ৰেড 4 উত্তীৰ্ণ আৰু যিসকল বিশেষভাৱে সক্ষম প্ৰাৰ্থী আছে সেইসকলে নিজৰ হোম ডিষ্ট্ৰিক্টতে চাকৰি পাব আৰু অন্যান্য প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো যিমান দূৰ সম্ভৱ ওচৰত নিযুক্তি গৃহ জিলাৰ ওচৰে পাজৰে নিযুক্তি দিবলৈ চোৱা হ'ব। এনেকুৱা এখন নটিচ পাব্লিছ হৈছিলে, কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে বহুতো প্ৰাৰ্থীয়ে কিন্তু দূৰৈত চাকৰি পালে। আনহে নালাগে মহিলা আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলেও নিজৰ ঘৰৰ পৰা 300 পৰা 500 কিলোমিটাৰ দূৰত্বত তেওঁলোকে চাকৰি পাইছে। গতিকে চৰকাৰীভাৱে যিটো জনোৱা হৈছিল সেইটো কাৰ্যক্ষেত্ৰত পৰিণত নহ'ল। কিন্তু এনে কিয় নহ'ল, কিয় বহুতো প্ৰাৰ্থীয়ে দূৰত চাকৰি পালে, এই সম্পৰ্কে যদি আপোনালোকে ভাবি চায় তেন্তে উত্তৰ এটাই হ'ব যে আগতে একেখন বৰ্ডৰ আণ্ডাৰতে সকলো কাম কাজ অনুষ্ঠিত হৈ আছিল। উদাহৰণস্বৰূপে SLRC বৰ্ডখনেই বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰিছিল, ইণ্টাৰভিউ অনুষ্ঠিত কৰিছিল, সকলো ক্ষেত্ৰত সেই একেখন বৰ্ডেই সকলো কাম কাজ চলাই আছিল। কিন্তু ৰিজাল্ট ওলোৱাৰ পিছত যিসকল আপোনালোক কোৱালিফাইড কৰিলে নিৰ্দিষ্ট ডিপাৰ্টমেণ্টক কথাখিনি গতাই দিয়া হ'ল। এতিয়া ধৰক ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু এনিমেল হাজবেণ্ড্ৰি ডিপাৰ্টমেণ্ট। এতিয়া এনিমেল হাজবেণ্ড্ৰি ডিপাৰ্টমেণ্টত আপোনাৰ ডিষ্ট্ৰিক্টত 10টা পোষ্ট আছে আৰু ৱাটাৰ ৰিচোৰ্চত 2টা পোষ্ট আছে। এতিয়া কি হৈছে, কিন্তু ডিষ্ট্ৰিক্টত আপুনি যিটো ডিষ্ট্ৰিক্টৰ হয় তাত 10জন বা 20জন প্ৰাৰ্থী যেনিবা উত্তীৰ্ণ হৈছে। এতিয়া আপোনাৰ 3rd গ্ৰেডে বা 4th গ্ৰেডে পোষ্ট আছে 2টা আৰু 10জন উত্তীৰ্ণ হৈছে সেই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত। এতিয়া কি হ'ব, কিন্তু বেলেগ ডিপাৰ্টমেণ্টৰ আপোনাৰ ডিষ্ট্ৰিক্টত পোষ্ট আছে। গতিকে বেলেগ এখন ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থী আহি আপোনাৰ এনিমেল হাজবেণ্ড্ৰি পোষ্ট পাই গৈছেহি, কিন্তু আপুনি ড্ৰাইভাৰে পাইছে, কিন্তু আপোনাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টতহে আপুনি পাইছে। গতিকে আপুনি গৈ কৰিমগঞ্জত কৰিব লগা হৈছে, হাইলাকান্দিত কৰিব লগা হৈছে। এইটো হৈছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত নিয়োগ কৰাৰ বাবে চৰকাৰে এটা ব্যৱস্থা ল'ব লাগিছিল। চৰকাৰে ডিপাৰ্টমেণ্টসমূহ এলটেড কৰাৰ সময়তেই নিৰ্দিষ্ট ডিষ্ট্ৰিক্টৰ ভিতৰতে সকলোকে দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল। তাৰ সলনি চৰকাৰে লটাৰী মাৰি ডিপাৰ্টমেণ্টসমূহ এলটেড কৰি দিলে। কোনোবা এখন ডিষ্ট্ৰিক্টৰ যদি পাছ কৰা প্ৰাৰ্থী বহুত আছে এটা ডিপাৰ্টমেণ্টত, কিন্তু তেখেত যদি নাইও পৰা সেই ডিপাৰ্টমেণ্টত, তেওঁ বেলেগ ডিষ্ট্ৰিক্টত চাকৰি কৰিব লগা হৈছে। গতিকে তেনেকুৱা মিলাব লগা হোৱাৰ বাবে মহিলা প্ৰাৰ্থীসকলকো নিজৰ ডিষ্ট্ৰিক্টত ৰাখিব নোৱাৰিলে আৰু PWD বা বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলেও দূৰৈত ডিষ্ট্ৰিক্ট পোৱা আমি শুনিবলৈ পাইছোঁ বা জানিবলৈ পাইছোঁ। গতিকে এইটো হ'ল ডিপাৰ্টমেণ্ট ৱাইজ যেতিয়া হৈ গ'ল, কাৰণ সেই ডিপাৰ্টমেণ্টৰ পোষ্ট ডিষ্ট্ৰিক্টত থাকিব লাগিব। বহুতো ডিষ্ট্ৰিক্টত কি হৈছে, বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ এটা ডিপাৰ্টমেণ্টত আহি বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থী আহি নিজৰ ডিষ্ট্ৰিক্টত পাই গৈছেহি, কিন্তু তেওঁৱে কৰিবলৈ পোৱা নাই নিজৰ ডিষ্ট্ৰিক্টত চাকৰি। সেইটো হৈ গৈ আছে তেখেতৰ ডিপাৰ্টমেণ্ট বেলেগ। আৰু যদি কোনোবা তেনেকুৱা ডিপাৰ্টমেণ্টৰ আপোনাৰ চিনাকি আছে, আপোনাৰ ঘৰ যেনিবা যোৰহাটত, আপুনি পাই আছে নগাঁৱত, আৰু নগাঁৱৰ প্ৰাৰ্থী এজনে যোৰহাটত পাই আছে আপোনাৰ ডিপাৰ্টমেণ্টত, তেতিয়া আপুনি তেখেতৰ লগত কণ্টেক্টত থাকক, কাৰণ ভৱিষ্যতে আপোনাৰ সহায় হ'ব পাৰে। বিভিন্ন শিক্ষকৰ ক্ষেত্ৰত যেনেকৈ মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰা হৈছে, ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰিসমূহতো চৰকাৰে মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰক। আৰু কেৱল ডিপাৰ্টমেণ্ট ৱাইজে নহয়, পাৰিলে পোষ্ট ৱাইজ কৰিবলৈ চাওক। ডিপাৰ্টমেণ্ট কি ডিপাৰ্টমেণ্টত প্ৰাৰ্থীজন আছে সেইটো কথাত গুৰুত্ব নিদি, তেওঁ যদি জুনিয়ৰ এছিষ্টেণ্ট হয় তেন্তে জুনিয়ৰ এছিষ্টেণ্ট যিকোনো ডিপাৰ্টমেণ্টৰ লগত যাতে মিউচুৱেল ট্ৰেন্সফাৰ কৰাৰ ব্যৱস্থা কৰে, এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাটো বিচাৰোঁ আমিও। এজন ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ এছিষ্টেণ্টৰ লগত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ জুনিয়ৰ এছিষ্টেণ্টৰ মিউচুৱেল ট্ৰেন্সফাৰ হোৱাটো কোনো ডাঙৰ কথা নহয়। পোষ্টবিলাকতো একেই, ডিপাৰ্টমেণ্ট বেলেগ হ'লেও। আৰু এতিয়া যিহেতু এখন অধ্যাদেশ জাৰি কৰা হৈছে যে বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰিব লগা হ'ব পাৰে, গতিকে কেৱল পোষ্টটোহে চাওক চৰকাৰে, আৰু এনেকুৱা এটা পৰ্টেলৰ ব্যৱস্থা কৰক যাতে প্ৰাৰ্থীসকলে মিউচুৱেল ট্ৰেন্সফাৰ ল'ব পাৰে। আৰু ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত, টুইটাৰত বিভিন্ন প্ৰাৰ্থীয়ে টুইট কৰি আছে এই সম্পৰ্কে। বিশেষকৈ গ্ৰেড 4ৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত ইমান কম পইচাত বহু দূৰৈত বহু টকা খৰচ কৰি এনেদৰে চাকৰি কৰাটো বহুতৰ বাবে সম্ভৱ হোৱা নাই, আৰু বহুতে সেইবাবে জইন কৰাৰ পিছত যাবলৈকে তেওঁলোকে ভয় কৰি আছে বা চিন্তিত হৈ আছে। সেইবাবে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰাটো প্ৰয়োজন চৰকাৰে। আৰু বহুতো প্ৰাৰ্থীয়ে টুইট কৰি আছে, প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, প্ৰথমতে অসম প্ৰত্যক্ষ নিযুক্তি আৰু বিভিন্ন বিভাগৰ নিযুক্তিসমূহ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে আপোনাক আৰু অসম চৰকাৰক আন্তৰিক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপুনি যি 43,000 প্লাছ মানে প্ৰাৰ্থীক নিযুক্তি দিলে, তাৰে সৰহসংখ্যক প্ৰাৰ্থীয়ে বৰ বিমূৰত পৰিছে। আপুনি জনাইছিল যে উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিজৰ গৃহ জিলাতে বা গৃহ জিলাৰ ওচৰৰ জিলাতে পোষ্টিং দিব,
কিন্তু মই নিজেই বা অন্য প্ৰাৰ্থীসমূহক দেখিছোঁ যে তেওঁলোক বহুতো গৃহ জিলাৰ পৰা 400-500 কিলোমিটাৰ আঁতৰৰ জিলাত পষ্টিং পাইছে, যাৰ ফলত তেওঁলোকে যথেষ্ট সমস্যাত পৰিছে। এটা গ্ৰেড 4 চাকৰি ইমান দূৰত কৰিব লগা হ'লে আমি কেনেকৈ নিজেই চলিম বা মা দেউতাক চলাম? অহা যোৱা কৰোঁতেই যথেষ্ট টকা খৰচ হ'ব। গতিকে যদিহে আপুনি মিউচুৱেল ট্ৰেন্সফাৰৰ সুবিধা এটি কৰি দিয়ে, আমি যথেষ্ট সুখী অনুভৱ কৰিম। এই ক্ষেত্ৰত কিবা এটা বিবেচনা কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ মহোদয়। ইতিমধ্যে এনেকুৱা ধৰণৰ বহুতো প্ৰাৰ্থীয়ে টুইট কৰি আমালৈও শ্বেয়াৰ কৰি আছে। আমি আপোনালোকৰ টুইটসমূহ ৰিটুইট কৰিম আৰু তাৰ লিংক আমি ডেছক্ৰিপশ্যনত দি থৈছোঁ আৰু এই টুইটটোৰো আমি ৰিটুইট কৰি দিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰাও। আপোনালোকে যিমান পাৰে ৰিটুইট কৰক, আমি লিংকটো দি থৈছোঁ মূল আমাৰ যিগৰাকী প্ৰাৰ্থীয়ে টুইট কৰিছে। তদুপৰি আপোনালোকে নিজাকৈও লিখি থাকক, কেনেবাকৈ যদি আপোনালোকে মুখ্যমন্ত্ৰীৰ লগতে কোনোবা কেবিনেট মন্ত্ৰীক লগ পাই অসম চৰকাৰৰ, আপোনালোকে এইখিনি কথা অৱগত কৰক আৰু স্মাৰক পত্ৰৰ এখন আগতীয়াকৈ আপোনালোকে ৰেডি কৰি ৰাখক। আৰু এনেকৈ আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে মাত যদি মাতে, তেন্তে আপোনালোকে নিজৰ ঘৰৰ ওচৰতে পাব পাৰিব। হয়, কিছুমান ডিপাৰ্টমেণ্টত নিজৰ ডিষ্ট্ৰিক্টত পষ্ট নাই, কিন্তু বেলেগ ডিপাৰ্টমেণ্টৰ পষ্ট কিন্তু বহুতো আছে। ধৰক যোৰহাট জিলাতে কোনোবা এটা ডিপাৰ্টমেণ্টত 2টা পষ্ট আছে, কিন্তু বেলেগ এটা ডিপাৰ্টমেণ্টত বহুকেইটা পষ্ট আছে, 20টা-30টাও পষ্ট আছে। তাত আকৌ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীও আহি চাকৰি কৰি আছে। এতিয়া সেই পষ্টসমূহৰ সেই প্ৰাৰ্থীসকলৰ লগত যদি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং যোৰহাটৰ ল'ৰা এজনে গৈ যদি এতিয়া কাৰ্বি আংলঙত কৰি আছে, কাৰ্বি আংলঙৰ প্ৰাৰ্থী এজনে আহি যদি যোৰহাট জিলাত কৰি আছে, তেন্তে তেওঁৰ মাজত মিউচুৱেল ট্ৰেন্সফাৰ হোৱাত চৰকাৰৰ কোনো আপত্তি থাকিব নালাগে, কাৰণ তেওঁলোকে ছাৰ্ভিচ একেই দিব। তেওঁক যি পষ্টতে নিদিয়ক লাগে, তেওঁলোকে এটাই বিচাৰি আছে যে নিজৰ গৃহ জিলাত নিযুক্তি হওক বা নিজৰ ঘৰৰ আটাইতকৈ ওচৰৰ নিকটৱৰ্তী প্ৰতিবেশী যিখন জিলা আছে তাতে তেওঁলোকে যাতে চাকৰিটো পায়। কাৰণ আপোনালোকে জানে যে এতিয়া কি হৈছে, বহুতো ঘৰত কেৱল বৃদ্ধ মাক দেউতাক থাকে, বয়স হৈ আহিছে মাক দেউতাকৰ। ঘৰৰ বাবে সেই ব্যক্তি বা সেই প্ৰাৰ্থীগৰাকীয়ে সাৰথি হৈ আছে, ঘৰৰ বিভিন্ন দায়িত্ব ল'ব লগা হয়। সেইবাবে চৰকাৰে ঘৰখনক যাতে পাই থাকে তেনেকুৱা এটা ব্যৱস্থা কৰক। আৰু টেটৰ প্ৰাৰ্থীসকলে, টেটৰ যিসকল শিক্ষক আছে এতিয়া যিখিনি নতুনকৈ পাইছে, তেওঁলোকৰ ক্ষেত্ৰত যিহেতু মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰিছে, ADR ক্ষেত্ৰতো চৰকাৰে এখন অধ্যাদেশ উলিয়াইছে যে যদি কোনো ডিপাৰ্টমেণ্টত কাম কাজ স্থবিৰ হৈ যায়, তেওঁক সেই প্ৰাৰ্থীগৰাকীক অন্য এটা ডিপাৰ্টমেণ্ট কাম হৈ থকা ডিপাৰ্টমেণ্টত তেওঁক নিব পাৰে, যাতে তেওঁৰ দ্বাৰা চৰকাৰে ছাৰ্ভিচ পাব পাৰে, সেৱা আগবঢ়াব পাৰে ব্যক্তিজনে। তেনেকুৱা এটা মানসিকতা লৈ নতুন অধ্যাদেশ জাৰি কৰিছে। গতিকে চৰকাৰে, মই ভাবোঁ, বেলেগ ডিপাৰ্টমেণ্টৰ একে পষ্টৰ মাজত মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰাত চৰকাৰৰ আপত্তি থাকিব নালাগে আৰু খুব সোনকালে চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰক, পৰ্টেল মুকলি কৰক, যাতে সকলো প্ৰাৰ্থী এই ব্যৱস্থাৰ দ্বাৰা উপকৃত হ'ব পাৰে। আৰু আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ পাবৰ বাবে আপুনি সদায় আপোনাৰ বিপৰীত প্ৰাৰ্থীগৰাকী নিৰ্বাচিত কৰি ৰাখিব, আগতীয়াকৈ সাজু ৰাখিব, যাতে চৰকাৰে এনেকুৱা ব্যৱস্থা কৰিলে আপুনি যাতে লাভান্বিত হ'ব পাৰে। আপোনালোকে কোন ডিষ্ট্ৰিক্টত কিমান দূৰৈত পৰিছে কমেণ্ট কৰিব। আৰু আপোনালোকে মিউচুৱেলৰ বাবেও আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দি দিম, তাত আপোনালোকে এইবিলাক কথা আলোচনা কৰিব পাৰে আৰু কিবা পদক্ষেপ ল'লেও আগতীয়াকৈ ল'ব পাৰে। ছিংগুল ট্ৰেন্সফাৰ আপুনি মেডিকেল কজ দেখাব লাগিব, এনেকুৱা কাৰণত হৈ থাকে, কিন্তু মিউচুৱেল ট্ৰেন্সফাৰ হ'লে সকলোৰে বাবে লাভান্বিত হ'ব। গতিকে এই ভিডিঅ'টো আপোনালোকে বিভিন্ন প্ৰাৰ্থীৰ লগত শ্বেয়াৰ কৰাৰ লগতে যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।